मोनद' हारिनि एसटि होगोन नामा आसाम सोरखारा? मोनद' हारिनि एसटि होयोब्ला थाखानाय एसटिफोरा मा जागोन? फैबाय थानाय आसाम बिधानसभायाव मोनद' हारिनि एसटि होगोन नामा? फैबाय थानाय बिधानसभाया एसटिफोरनि थाखाय जोबोद साननो गोनां। खौरां मेलनि गेजेरजों गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्माया मा फोरमायदों नायनि फै। জাতিৰ লোকসকল আৰু মৰাণ মটক সম্প্ৰদায়ক আমি জনজাতি নীতিৰ আওতাৰ আমি বাহিৰত ৰাখিম। স্যাৰ 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো সেইদিনাখন আপোনাৰ ট্ৰাইবেল সংঘই কৈছিল যে আহোম যিটো জাতি সেই জাতিটো সোমাব নালাগে। চাওক আমি ইয়াৰ ওপৰত কমেণ্ট নিদিওঁ। মন্ত্ৰীসভাৰ কমিটিয়ে প্ৰতিবেদন দিব আৰু প্ৰতিবেদনত আপোনালোকে চৰকাৰৰ ভিউজ বুজি পাব। চৰকাৰৰ লক্ষ্য এটাই যে এই সমস্যাটোৰ ইতিবাচক আৰু শান্তিপূৰ্ণ সমাধান হ'ব লাগে। গতিকে চৰকাৰে গোটেই পজিটিভলি সকলোৰে ভিউজবিলাক ইনকৰ্পৰেট কৰি এখন প্ৰতিবেদন দিব বিধানসভাত। বিধানসভাত সকলো দল থাকে। এইটো বিজেপিৰ সমস্যা নহয়, সকলো দলৰ সমস্যা। গতিকে সকলো দলে বিধানসভাৰ মজিয়াত তাক আলোচনা কৰিব পাৰিব। তাত দুটা কথা আছে। এই ৰিপৰ্টটোৰ যিকেইটা কপি অসম চৰকাৰৰ লগত উপলব্ধ আছিলে তাত তিৱাৰী চহীটো নাছিলে। সেইকাৰণে ৰিপৰ্টটো সঁচা নে মিছা তাক সকলো চৰকাৰে বেক ষ্টেজত আছিলে যে আমি ৰিপৰ্টটো দি দিম, কিজানি মানুহে কয় নহয়। আমি এই ৰিপৰ্টটো লিখা সেই সময়ৰ যিসকল ক্লাৰ্ক আছিলে, তাৰ সচিব আছিলে, আমি অফিচাৰ পঠিয়াই বিভিন্নজনৰ লগত ইণ্টাৰভিউ ল'লোঁ। পিছত আমি ফৰেনচিক টেষ্ট কৰিলোঁ। কৰি আমি গম পালোঁ যে ৰিপৰ্টটো আচলতে সঁচা ৰিপৰ্ট। সেইকাৰণে চৰকাৰসমূহে এই ক্ষেত্ৰত এটা সাহসী পদক্ষেপ ল'বলৈ ভয় কৰি আছিলে। আমি দেখিছোঁ যে নহয়, কোনোবা এখন নহয় কোনোবা চৰকাৰে এইখন সদনত ৰখাটো উচিত। গতিকে তাত যি নহওক কিয় আমি এটা সিদ্ধান্ত লৈছোঁ যে নেলিৰ প্ৰতিবেদনখন আমি বিধানসভাৰ মজিয়াত আমি উপস্থাপন কৰিম। যিহেতু ই অসমৰ ইতিহাসৰ এটা অংগ আৰু বহুত পিছত চাইণ্টিষ্টসকলে ইয়াক বেলেগ বেলেগ ধৰণে হিষ্টৰিয়ান, ছ'চিয়েল চাইণ্টিষ্ট তেওঁলোকে বেলেগ বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে। এটলিষ্ট ৰিপৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব সেই সময়ত কি হৈছিল। আৰু 83 চনৰ ৰিপৰ্ট এটা 85 চনত চৰকাৰক দিছিলে। সেই সময়ৰ পৰিৱেশটো সম্পৰ্কে আমি উঠি অহা প্ৰজন্মকো আমি জনাব পাৰিম। হয় স্যাৰ, 10 নৱেম্বৰত যেহেতু আপোনাৰ গুৱাহাটীত লগতে সমগ্ৰ অসমত এক গণসমাৱেশ হ'ব বুলি কৈছে ট্ৰাইবেল সংঘৰ ফালৰ পৰা, যে আপোনাৰ আপুনি এই ইছ্যুটোত কিয় লাগি আছে? যেতিয়া মই নিজেই কৈছোঁ যে ইতিবাচক আৰু পজিটিভলি সকলোৰে আকাংক্ষাক সন্মান জনাই আমি বিধানসভাত এটা ৰিপৰ্ট দিম। এতিয়া যদি বিধানসভাৰ ৰিপৰ্টটো দিয়াৰ পৰিৱৰ্তে মই যদি আপোনাক এই ৰিপৰ্টটো কওঁ, কালি মোৰ ওপৰত যদি কোনোবাই প্ৰিভিলেজ মোচন আনে মই কি উত্তৰ দিম? গতিকে আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰত ৰণোজ পেগু তাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায়। 6 জনগোষ্ঠী হওক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম। আৰু প্ৰতিবেদনখন পঢ়িলেই আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব আৰু 6 জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব।